নমস্কাৰ সকলোলৈকে মই ৰাতিপুৱাই আজি আপোনালোকলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। এয়া দেখিছে নহয় সেউজীয়া পথাৰখন এতিয়া বানপানীত ডুব গৈ আছে। ভাদমহীয়া ভদীয়া বানে গোটেই গাঁওখনকে একেবাৰে জুৰুলা কৰি দিলে। মানুহ থাকিব নোৱাৰা অৱস্থা হৈ গৈছে। ঘৰৰ ভিতৰৰ পৰা টোপোলা টাপলি কিছুমানে বান্ধিছে, কিছুমানে নাই বন্ধা। কোনো দিন হোৱা নাই। আগন্তুক অলপ দিনৰ আগত হৈ গৈছিলে শাওণমহীয়া বানপানী আৰু বিশেষ ডাঙৰ পানী নহয় বুলি মানুহবিলাকে এলাহ কৰিছিলে। এতিয়া মানে গোটেই ভয় বস্তু উলিয়াবলৈ হোৱাই নাই। ঘৰৰ পানীৰ তলত ডুব গৈ আছে আৰু এতিয়া নিজেও বাচিবৰ কাৰণে সহায় সহযোগ নৈয়াং বিচাৰি নদীৰ পানী আছে। এয়া ঘৰ বাৰী দেখিছে দুৰৱস্থা, ডুবিব। কিমান খেতি কৰি ইমান কষ্ট কৰাৰ ফল আমাৰ এয়াই গতি হৈছে আৰু কি ক'ব ৰাইজ, উপায় নাই।